কবিতাৰ শিৰোনাম শব্দৰ খেল। কবি প্ৰদীপ কুমাৰ বৰা। আবৃত্তি দীক্ষিতা হাজৰিকা। প্ৰিয় বন্ধু বান্ধৱী, তোমালোকে ক'ৰ পৰা বুটলা ইমান ধুনীয়া শব্দবোৰ? আজিকালি মই সপোন নেদেখোঁ, শব্দৰ কাষত উজাগৰে কটাও। কাৰোবাৰ শব্দই লৈ যায় আকাশলৈ, কোনোবাই পৰীৰ দেশলৈ, কোনোজনে ফুলৰ সুগন্ধিত বহুৱাই মানুহৰ সুন্দৰ অন্তৰ দেখুৱায়। উৰিবলৈ শিকাই ডাৱৰৰ মাজে মাজে, কৃষ্টি সংস্কৃতি ফুল কোমোৰাৰে মোৰ জোৰে জোৰণি। সাগৰ নৈ জান জুৰিত হেঁপাহ ঢালে, ইপাৰ সিপাৰ ঘূৰি আহোঁ শব্দৰ বুকুত। তোমালোকে ক'ৰ পৰা বুটলা ইমান ধুনীয়া শব্দবোৰ? লৈ যায় মোক গভীৰলৈ, হয়তো ইতিহাস, নহয়তো বীৰ বীৰংগনাৰ বৰভেটিলৈ। আগন্তুক দিনৰো শুভকামনা যাচে, জিৰাও সাতাম পৰহীয়া ৰাজ অন্তেশপুৰত। ভূমণ্ডল পালোঁ শব্দত, মাতৃৰ কোলা কিমান শীতলতা তাৰো প্ৰাণ। চৰাই পানী গছ লতা পশু পক্ষীৰ প্ৰেম, শব্দই জনালে সঁহাৰি এক মিঠা আমেজ। তোমালোকে ক'ৰ পৰা বুটলা ইমান ধুনীয়া শব্দবোৰ? শব্দ শব্দ এক চিৰযৌৱনা প্ৰকৃতি। ময়ো শব্দৰে খেলোঁ, ভাবিছোঁ তোমালোকৰ বন্ধুত্বৰ এনাজৰীত শব্দৰ খেলত মোক ল'বানে? তোমালোকে ক'ৰ পৰা বুটলা ইমান ধুনীয়া শব্দবোৰৰ খেলা?